ডিৱাই বিহুৰাণী ইমান সুন্দৰকৈ ইমান বছৰে আগবঢ়াই লৈ যাব নোৱাৰিলোহেঁতেন। অহাটি খণ্ডত আমি আৰু লগ নাপাওঁ, কাৰণ আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু এবছৰলৈ, অহা বছৰ লগ পাম। কিন্তু তাৰ আগতে আপোনালোকৰ নিশ্চয় আৰু কথা শুনিবলৈ মন নাই, জানিব মন গৈছে কোনগৰাকী এই বৰ্ষৰ ডিৱাই বিহুৰাণী। তেনেহ'লে আৰু সময় নষ্ট নকৰি ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ ডিৱাই বিহুৰাণী ছিজন 11ৰ বিজয়ীগৰাকী, আৰু তেখেত হৈছে মৰাণৰ নিমিষা দিহিঙীয়া। শুভেচ্ছা জনাইছোঁ নিমিষা, আপুনি আমাৰ এই বৰ্ষৰ ডিৱাই বিহুৰাণীগৰাকী। প্ৰত্যেকগৰাকী নাচনীলৈ থাকিল বহুত বহুত মৰমৰ শুভকামনা। আৰু প্ৰথমে মই হিৰণময়ক অনুৰোধ জনাইছোঁ নিমিষাক স্লেছ আৰু ক্ৰাউন পিন্ধাই দিবলৈ। চকু চলচলীয়া স্বাভাৱিক কথা, বহুত আৱেগ জড়িত হৈ আছে। এয়া আমাৰ যোৱা বৰ্ষৰ ডিৱাই বিহুৰাণী হিৰণময় কলিতাই পিন্ধাইছে আমাৰ এই বৰ্ষৰ ডিৱাই বিহুৰাণীগৰাকীক নিমিষা দিহিঙীয়াক এখন স্লেছ আৰু মুকুট দি। বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু এইবাৰ দীপান্বিতা বাইদেউক অনুৰোধ জনাইছোঁ এই মৰম লগা ৰেন' কুইটখনৰ চাবি আগবঢ়াই দিবলৈ নিমিষালৈ। নিমিষা ঘৰলৈ এতিয়া গাড়ী চলাই যোৱাহে কথা। ডক্টৰ দিব্যজ্যোতি গোস্বামী তেখেতে আগবঢ়াব নিমিষালৈ মানপত্ৰ আৰু মেমেণ্টো। পুনৰ মই ডক্টৰ দিব্যজ্যোতি গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ বাকী 5গৰাকী নাচনীলৈ মানপত্ৰ আৰু মেমেণ্টো আগবঢ়াবলৈ। নিমিষা কি ক'ব বাৰু আপুনি? প্ৰথমতে মই ডিৱাই 365ৰ পৰিয়ালবৰ্গক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে এখন প্লেটফৰ্ম দিয়াৰ বাবে আজি আমি আহি নিজৰ পাৰদৰ্শিতা প্ৰতিভা আমি বিকাশ কৰিব পাৰিলোঁ। গতিকে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু জুবলিবান আমি মই আচলতে ভবাও নাছিলোঁ কেতিয়াও যে জুবলিবাক কেতিয়াবা এনেকৈ লগ পাম। সেইটো সুযোগ হ'ল, খুব ভাল লাগিছে। আৰু বিচাৰক মণ্ডলীক বহুত বহুত শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুতখিনি ভুল শুধৰাই দিছে। তাৰ পাছতে মই মোৰ মা দেউতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবে আজি মই এই পৰ্যায়ত উপনীত হৈছোঁ। আচলতে মোৰ গুৰু জানমণি ফুকন ডাঙৰীয়া, সঞ্জীৱ শইকীয়া ছাৰ আৰু বিশ্বজিৎ গগৈ ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ আৰু সেৱা জনাইছোঁ এইখন মঞ্চৰ পৰাই। ধন্যবাদ। বহুত বহুত ধন্যবাদ নিমিষা। ডিৱাই 365ক আপুনি কেতিয়াও পাহৰিব নালাগে। প্ৰথমে বিহুৰ ৰাণী, প্ৰথমতে বিহু কুঁৱৰী, তাৰপিছত বিহুৰ ৰাণী, কথাই নাই। ডিৱাই বিহুৰাণী পৰিয়ালবৰ্গ হৈ সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাৰ লগত যেন এনেকৈ অব্যাহত থাকে। অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিব বিচাৰিছোঁ। সকলোৱে কাম কাজত লাগিছে, আমিও কাম আৰম্ভ কৰিছোঁ, কিন্তু যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি আমি মানি চলিব লাগিব।